জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াক হয়তো সকলোৱে ভাল সময়ে সময়ে চৰ্চিত হৈ থকা বৰ্ষা ৰাণী বিষয়াৰ পৰা আহিছে পুনৰ এটা ভাল খবৰ। অসমবাসীয়ে অপেক্ষা কৰি থকা বৰ্ষা ৰাণী বিষয়াৰ একমাত্ৰ কন্যা সন্তানৰ ফটো আৰু নাম বৰ্ষা ৰাণী বিষয়াই নিজৰ ছ'চিয়েল মাধ্যমত প্ৰকাশ কৰিছে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ বৰ্ষা ৰাণীৰ বিষয়াৰ বাবে ভিডিঅ'টিত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এনেদৰে বৰ্ষা ৰাণী বিষয়াই নিজৰ সন্তানৰ পিকচাৰ ছ'চিয়েল মিডিয়াত আপলোড কৰে আৰু তাৰ কেপশ্যনত লিখে যে আমাৰ পৰিজনী আৱাৰ এঞ্জেল আদিতি বৰুৱা। বন্ধুসকল, গমেই পালে কন্যা সন্তানটিৰ নাম হ'ল আদিতি বৰুৱা। ভিডিঅ'ৰ অন্তত বৰ্ষা ৰাণী বিষয়াৰ যে জীৱন সুখ সমৃদ্ধিৰে আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।